নমস্কাৰ ওয়েলকাম স্বাগত আপোনালোকে যদি অসমীয়া কমেডি চেনেলটো চাই থাকিব বিচাৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত যোনটো ঘণ্টা আছে সেইটো লাহেকৈ বজাই দিব তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'বিলাক চাই থাকিব পাৰিব দিয়ক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক বলকচোন তেনেহ'লে আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিয়ক। पिछले 32 साल से इन्होंने निरंतर इस कॉलेज में बलात्कार पे बलात्कार किए। उम्मीद है आगे भी करते रहेंगे। নমস্কাৰ ওয়েলকাম স্বাগত আপনি যদি আমার চ্যানেলটি কোন প্রথমবারের বাবে চাইছি তেনেহলে আমার চ্যানেলটি বলৎকার নাই মুখের পরে ওলাই গেছে আপনি যদি আমার চ্যানেলটি কোন প্রথমবারের বাবে চাইছি তেনেহলে আমার চ্যানেলটি সাবস্ক্রাইব করে ল'ব আৰু কাষত যোনটো ঘণ্টা আছে সেইটো লাহেকে বলৎকাৰ কৰি দিব। নাই 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 ফুলুতে মুখের পরে ওলাই গেছে আপনি যদি আমার চ্যানেলটি কোন প্রথমবারের বাবে চাইছি তেনেহলে আমার চ্যানেলটি সাবস্ক্রাইব করে ল'ব আৰু কাষত যোনটো ঘণ্টা আছে সেইটো লাহেকে বজাই দিব। বহুত দিনৰ মূৰত আপোনালোকৰ আগত আহি পইচা থৈছোঁ আকৌ বেয়া চেয়া নাপাব আৰু আপোনালোকক আমাৰ অসমীয়া কমেডি তৰফৰ পৰা যে ইংৰাজী নৱবৰ্ষ তাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিকালি গায়ক গিলে তোমাৰ সেই বহুত অশ্লীল ভাষা গাব পাইছে। কেইদিনমান আগত জুবিন দাই গালাক ছোৱালী আনিবি ককাই টপিলা ডাঙৰ চাই তেহে বেছি দিন যায় তেহে বেছি দিন যায় ইহ বাপু সেনগিলা কি বেছি দিন নাযায়। তাৰ পিছত আৰু এটা গায়কে গালাক কি হেৰি 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 জয়া ইহ বাপু আৰু নাগাওঁ গালি কৰে সৰ্বনাশ হ'ব বাপুৱে গান গাবাক লাগে আৰু গান নাপলাক এডাল গানহে পালাক। তাৰপিছত আৰু এটা গায়কে গালাক কি তাৰপিছত মানে এই দুদিনমান আগতে গালাক কি গান আছিল বিয়া কৰালে নহ'ব লাগিব বাপু কি লাগিব কিয় গান হ'লে গাবাক লাগি গান বেছি নাপলি কত যি কি ধুনীয়া ধুনীয়া প্ৰেমৰ গান আছে নিজৰ মাটিৰ গান আছে সেইগিলা গান গা বাপু এইগিলা বিয়া কৰালে নহ'ব লাগিব সেইগিলাতো জৰুৰী কথা। কিছুমান গায়কে সৰু সৰু গায়কে ফাংচনত গাৱে ছোৱালী আনিবি ককাই টপিলে ডাঙৰ চাই 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 টপিলা ডাঙৰ চাই টপিলা ডাঙৰ চাই মোৰ বাপু লাষ্টক লাগি সৰলে পেনিকা কটা প্লেট ডাঙাচাই মাৰি থাকে বেলেগ গান মা বৃষ্টি নাপা। এইবাৰ এটা ষ্টেণ্ড আপ কমেডি ফালে আহিছোঁ তাতে মাত ভাঙি গৈছে একে গান মাৰাতে। এজন ল'ৰাই গৰু লাদ দিবা যাই পোৱা নাই দেখোন বহুত দেৰি যিহেতু গৰু লাৰি দিয়ে গৰুটো যিহেতু বহুত দেৰি যাই আছে হঠাৎ কি হ'ল জানেনে হঠাৎ এটা কাউৰী আহি তাৰ মাথাত হাগি দিয়াৰ লগে লগে চলিটো চিন্তা কৰি ভগৱানক কৈছি হে ভগৱান আপোনাক শ কোটি প্ৰণাম জনালোঁ আপুনি যদি গৰু আৰু ছাগালক উৰিব পৰা কৰি দিলে হয় কৃষ্ণ কৃষ্ণ কি যি হ'ল হয় পৃথিৱীখনত কৃষ্ণ আও হৰি আও ৰাম। এইবাৰ মই মানুহৰ কিছুমান চিন্তাধাৰাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। এটা ল'ৰা যদি একদম মস্ত গাড়ী চলাই আছি তাৰ লগতে যে তাৰ চুলি ষ্টেট দি আছি সেই চলটোক গোটাই কিছুমান মানুহ ক'ব এই অমুকুৰ আপাটো বাপ ইমান জোৰত গাড়ী চলাব লাগেনে আৰু তাৰ চুলি কি চাবি একেবাৰে যাওঁ নানে ক'ত থৈ দিছি চাওকচোন মানুহ চিন্তাধাৰা সি কিমান জোৰত গেছি সি নিজেহে জানব তাৰ কিজানি হাগাও লাগব পাৰে আপোনালোকে কি জানব আৰু চুলি ষ্টেট দিলি যি এটা চলি বয়ে হ'ব সেইটো কথা নহয়। তাৰ লগতে যদি আটা আপি একদম জোৰত বাইক চলাই তেতিয়া ক'ব বাপু এই আপিটোই চাৰো হয় অৱস্থাতে পঢ়া শুনাও ভাল বাইকো চলাব জানে দেখছি আপাতই চুলি ষ্টেট দিলে বাইক জোৰত গেলি আকৌ নকয় তোমাৰ সেই বয়া হ'ল চুলিটো আপিটো ক'ৰবাত জোৰত চলাই হেৰি কথা চাৰো হয় ভাল। এইবাৰ মই চৰকাৰে কিছুমান বস্তুৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। চৰকাৰে কেইদিনমান আপিগিলাক দিলাক চাৰ্কেল দিছি সেইটো ঠিকেই আছে। তাৰপিছত আৰু এতিয়া আৰু দিবা ধৰিছে আপিগিলাক স্কুটি বাপু
আপিগিলাকে যত যি মানে চব গিলাক আপাগিলা আকো নেদিলাক এইটো কি আপোনালোকে আমাক কেনেকৈ স্বাৰ্থপৰ কৰে আপিগিলাকে চব দিলাক স্কুটিৰ পৰা চাইকেলৰ পৰা চব দিলাক আপাগিলা আকো নেদিলাক আকলা কি আপিগিলাই আপোনালোকক ভোটটো দিয়ে আমি কি আপোনালোকক ভোট নেদাওঁ চৰকাৰে আমাক দিয়াটো দিছে কিন্তু দিলি কি হ'ব যত যি দিছে কণ্টৰ লগত খান দিছে তাকো আছে চিৰিটোৰ নামত আমাৰ নামত আকোই নাই তাৰপিছত আৰু লেট্ৰিনটো দিছে আকৌ ঠেকা ঠেকি নাম সোমাবাৰে জাগে নাই একদম মস্ত ডাঙৰ যায় মানুহটো সোমোৱাই কথা সেইটো ভাঙি যাব একেবাৰে হা কি আপোনালোকে এইটো কি কাম কৰিলাক আপিগিলাকে আকৌ চব দিলাক স্কুটিৰ পৰা চাইকেলৰ পৰা চব দিলাক আপাগিলাক আকৌ নেদিলাক কৰে আমাক কি বুকু ডাঙকে উঠৰকে মাৰিলাক এই সৰুতে যেতিয়া বঁটা বিতৰণি সভা হৈছিল তেতিয়া কিছুমান সন্মানীয় ব্যক্তি আহি পেলাই ভাষণ দিছিল যে পুৰুষতকৈ মহিলাৰ আছে এশ ওপৰত তেতিয়া ভাবছিলোঁ কি নাই এই মানুহটো এনেই ভাষণটো দীঘল ঘৰীয়াকলৈ এইগিলাখান বকি আছে ভাবছিলোঁ কি লাও যিমান ডাঙৰে নহওক সি সদায় পাতৰ তলতে থাকে কিন্তু এতিয়া যেতিয়া চৰকাৰে আপিগিলে স্কুটিৰ পৰা চাইকেলৰ পৰা গোটাই দিলাক তেতিয়াহে গম পালোঁ নহয় এইগিলাখানে বকা নাছিল আছে আচলকৈ কৈছিল গতিকে আৰু কিমাননো কম কৈ মুখ চাং একেবাৰে বিষাই গৈছে এইখিনি কৈ আপোনালোকৰ আগত মোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ ধন্যবাদ